নমস্কাৰ সকলোলৈ, মোৰ চেনেল প্ৰণাশমিনী ভ্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা চিম্পল ৰেচিপি এটা লৈ আহিছোঁ আৰু সেই ৰেচিপিটো হৈছে ব্ৰাহ্মী শাকৰ ৰেচিপি। যিহেতু আমাৰ এইফালে ব্ৰাহ্মী শাক বুলিয়ে কওঁ, আপোনালোকৰ এই শাকবিধক কি বুলি কয় জনাবচোন। আৰু এতিয়া মই ইয়াতে ছিঙি আছোঁ ব্ৰাহ্মী শাক। বৰ বেছি ছিঙা নাই বাৰু, এয়া চাওকচোন, বৰ বেছি ছিঙা নাই, অলপমানেই ছিঙিছোঁ, যিহেতু ভণ্টি আৰু মইহে আছোঁ, দুজনী মানুহ যিহেতু। আৰু এইফালে মই আহিছোঁ জলকীয়া ছিঙিবৰ কাৰণে ঘৰৰ পিছফালে। আৰু মই এতিয়া জলকীয়া ছিঙি আছোঁ। আচলতে ঘৰত যেতিয়া বস্তুবোৰ ধুনীয়াকৈ লাগি থাকে, মনটো আমাৰ বহুত ভাল লাগে, নহয় জানো? মোৰ কিন্তু ভাল লাগে দেই। বস্তুবোৰ খাওঁ বা নাখাওঁ, কিন্তু এনেই যদি লাগি থাকে, মানে এনেই মনটো ফূৰ্তি লাগি থাকে, মই বহুত আনন্দ পাওঁ এইবিলাক চাই আৰু এইবোৰ কৰি পিনে বহুত আনন্দ পাওঁ। আৰু এইফালে চাওকচোন, জলকীয়াবোৰ পকিছেই, দেখিছেনে? ইমান ধুনীয়াকৈ পকিছে, নহয় জানো? ভালেই লাগে, নহয়নে? আৰু এয়া মই ব্ৰাহ্মী শাকখিনি আৰু জলকীয়াখিনি ধুনীয়াকৈ লৈ আহিলোঁ ধুবৰ কাৰণে। আৰু ইয়াতে মই ধুনীয়াকৈ আলু আৰু কণী বইল হ'বৰ কাৰণে দিছিলোঁ। ঠাণ্ডা হৈছে, এতিয়া এৰিয়াই লৈছোঁ। আৰু কণী আৰু আলুৰ এটা চিম্পল ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। আচলতে ঘৰত যেতিয়া অকলে অকলে থকা যায় ন, এইবোৰ কৰি থাকিয়ে ভাল লাগে, নহয় জানো? মা থাকিলেতো ভাত আঞ্জা মানে তেনেকৈ বনোৱা নাযায়েই। সেইকাৰণে আজি ভাবিলোঁ কি ইয়াকে অকণমান বনাই দিওঁ। বাকী আপোনালোকৰ খবৰ কেনে জনাবচোন বাৰু। আৰু এইপিনে মোৰ আলু আৰু কণীটো এৰুৱা হৈ গ'ল। সেই কণীটো দেখিছেনে বাৰু? মোৰ আচলতে কণী যেতিয়াই মই এৰুৱাও নহয়, তেনেকৈ এক দুখন মানে যাবই এৰি। এইটো মোৰ অভ্যাস, কিয় নাজানো, মানে যায়েই আৰু এইফালে মই এটা এক্সট্ৰা কণী এটা এৰিয়াই লৈছিলোঁ। আৰু এইফালে অলপমান পিঁয়াজ কাটি লৈছোঁ। ৰ'ব, মই আগতে চাহখিনি খাই লওঁ দেই। মোক কিন্তু চাহখিনি লাগিবই, যিমান যি নহওক চাহখিনি খাবই লাগিব মই। তাৰপিছত এইফালে মই তেল দি পিনে কণী দুটা ধুনীয়াকৈ ভাজি লৈছোঁ। কণী দুটা ভাজোঁতে অকণমান হালধি আৰু নিমখ দি দিছোঁ, যিহেতু কণীত নিমখটো আৰু হালধিটো ধুনীয়াকৈ ভিতৰত সোমাই যাবৰ কাৰণে। এতিয়া মই ইয়াতে এক্সট্ৰাকৈ যে থৈছিলোঁ কণীখিনি, সেইখিনি অকণমান মই ভাজি লৈছোঁ। আৰু এয়া আমাৰ ৰেচিপি হৈ গ'ল কণীৰ দম। আৰু এইবাৰ ইয়াতে আমি পিঁয়াজ আৰু তেল অকণ দি পিনে জলকীয়া দিছোঁ, দি পিনে এইবাৰ ইয়াতে আমি ব্ৰাহ্মী শাকখিনি ভাজি ল'ম। বেছি ছিঙা নাই ব্ৰাহ্মী শাক, অকণমানে দেখুৱাইছিলোঁ আপোনালোকক। যিহেতু ভণ্টি আৰু ময়ে যিহেতু দুজনী মানুহ আছোঁ, ইমানো আৰু কিয় বনাওঁ, নহয় জানো? তাৰপিছত এইবাৰ ইয়াতে মই হালধি নিমখ অকণমান দি লৈছোঁ। বৰ বিশেষ মছলা দিয়া নাই, বেলেগ মছলা একো দিয়াই নাই। মছলা নিদিলেও হৈ যায়। আৰু ঘৰত আমি যেতিয়া ভাত আঞ্জাবোৰ বনাওঁ খাওঁ নহয়, তেতিয়া ইমান মছলা আমাৰ দিয়া নাযায়েই, তেনেকৈয়ে বনাওঁ। আৰু ইয়াতে মই ভাজি লৈছিলোঁ যে কণীখিনি অকণমান দি দিছোঁ। আৰু এয়া আমাৰ ৰেচিপি ৰেডি। ভাল লাগিল।